6 months প্লাছ বেবীৰ কাৰণে এটা টেষ্টি হেল্ডি চুজি ৰেচিপি শ্বেয়াৰ কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব নমস্কাৰ আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে এই ভিডিঅ'টো সানডেৰ ভিডিঅ' হয় মনটো বৰ এটা ভাল নহয় লৰাৰ কালিৰ পৰা জ্বৰ উঠি আছে ৰাতিও ভালকৈ নহলে আৰু মুৰুত একেবাৰে ময়ো হোৱা নাই মুৰুত সেইবাবে মন একেবাৰে বেয়া আৰু টোপনি ক্ষতিৰ কাৰণে গাবোৰো ভাল লগা নাই ৰাতিটো লৰাই শুবই নিবিচাৰিলে দিনত বাৰু এবাৰ দুবাৰ অলপ শুবলৈ বিচাৰে টোপনি আহে কিন্তু আমাৰ কি ক'ম আৰু এই নেইবাৰবিলাক ইমানেই হুলস্থুল ই হোৱা সময়তে মানে ইহঁতে হুলস্থুল কৰিবলৈ লাগি যায় আজি ব্ৰেকফাষ্ট বাৰু মই বনোৱা নাই মানুহজনে বনালে এগ ৰোল তাৰপিছত সি খাই মেলি ল'লোঁ তাৰপিছত এই ৰাতিপুৱা সময়টোতে মানে ৰায়ুৰ কাৰণে চুজি অলপ বনাই দিওঁ কেনেকৈনো বনাওঁ সেইটোৱে ভিডিঅ' কৰি ৰাখিলোঁ মই পিছে ঘি নাই লোৱা আপোনালোকে ঘি বা অলিভ অইল যোনে দিয়ে আৰু দি ল'ব পাৰে তাৰপিছত চুজিখিনি অলপ ব্ৰাউন হোৱালৈকে অলপ ৰ'ষ্ট কৰি পানী দি পূৰা ঘুলি লৈছোঁ লগতে মিঠা হ'লে অলপ খাই ভাল পায় সেইটো কাৰণে মই খেজুৰ দি দিছোঁ আৰু এনেকৈ গৰম পানীত তিয়াই ৰাখিছোঁ কিছুমানে খেজুৰৰ বাকলিটো এৰুৱাই লয় আপোনালোকে এৰাই ল'ব পাৰে মই খালি নেৰুৱাকৈ দি দিলোঁ তাৰপিছত আৰু এলমণ্ড লৈছোঁ আৰু কাজু লৈছোঁ এনেকৈ গোটেইবোৰ একেলগে মিক্স কৰি ল'লোঁ তাৰপিছত অলপ ঠাণ্ডা হওঁতে মিক্সিত দি পেলাই পূৰা পিচি ল'লোঁ গোটেইখিনি খেজুৰত যিহেতু আইৰণ থাকে সেইকাৰণে বেবীৰ কাৰণে খুব ভাল খাবলৈও টেষ্টি হয় আশা কৰোঁ ভিডিঅ'টো হেল্পফুল হ'ব নতুন মাবিলাকৰ কাৰণে আজিৰ ভিডিঅ'টো ইমানে নেক্সট আকৌ নতুন ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই